নমস্কাৰ আজি মই লৈ আহিছো পৰিবেশৰ বিষয়ত বহুতো প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ সকলো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰথম প্ৰশ্নটো হৈছে এচিড বৰষুণৰ বাবে দায়ী প্ৰধান গেছটো কি অপচন ক কাৰ্বন ডাই অক্সাইড অপচন ক হাইড্ৰোজেন সালফাইড অপচন ক ক্লৰোফ্লোৰ কাৰ্বন এণ্ড অপচন ঘ সালফাৰ ডাই অক্সাইড উত্তৰটো হৈছে অপচন ঘ সালফাৰ ডাই অক্সাইড 2 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলৰ কোনটো স্তৰত অৰ্জন গেছ থাকে অপচন ক ট্ৰপোস্ফিয়াৰ অপচন খ আইনোস্ফিয়াৰ অপচন ক ট্ৰেটোস্ফিয়াৰ এণ্ড অপচন ঘ মেজোস্ফিয়াৰ উত্তৰটো হৈছে অপচন গ ট্ৰেটোস্ফিয়াৰত অৰ্জন গেছ থাকে 3 নম্বৰ প্ৰশ্নটো হৈছে সেউজগৃহ প্ৰভাৱৰ কাৰণে কোনটো দায়ী অপচন ক কাৰ্বন ডাই অক্সাইড অপচন খ অক্সিজেন অপচন গ হাইড্ৰোজেন এণ্ড অপচন ঘ জলীয় বাষ্প উত্তৰটো হৈছে অপচন ক কাৰ্বন ডাই অক্সাইড 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰোগ পানীৰ প্ৰদূষণৰ বাবে নহয় অপচন ক টাইফয়েড অপচন খ গ্ৰহণী অপচন গ মেলেৰিয়া এণ্ড অপচন ঘ জণ্ডিছ উত্তৰটো হৈছে অপচন গ মেলেৰিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে কাপোৰৰ কলত কাম কৰা বনুৱাসকলে কি ৰোগত ভোগে অপচন ক এছবেষ্টিছ অপচন খ চিলিকোচিছ অপচন গ এনিমিয়া এণ্ড অপচন ঘ বাইচিনচিছ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ বাইচিনচিছ ৰোগত ভোগে 6 নম্বৰ প্ৰশ্নটো হৈছে কয়লা খনিত কাম কৰা লোকসকলে কি ৰোগত ভোগে অপচন ক চিলিকোচিছ অপচন ক এনথ্ৰাক্সিছ অপচন ক এছবেষ্টিছ এণ্ড অপচন গ বাগাচিছ উত্তৰটো হৈছে অপচন খ এনথ্ৰাক্সিছ ৰোগত ভোগে 7 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ঠাইত ভয়াৱহ নিউক্লিয়াৰ দুৰ্ঘটনা ঘটিছিল অপচন ক ভোপালত অপচন খ টকিঅত অপচন গ কাৰ্ণবিলত এণ্ড অপচন ঘ মস্কোত উত্তৰটো হৈছে অপচন গ কাৰ্ণবিল ঠাইত ভয়াৱহ নিউক্লিয়াৰ দুৰ্ঘটনা ঘটিছিল 8 নম্বৰ প্ৰশ্নটো হৈছে ৰিক্টাৰ স্কেলত কোনটো প্ৰাকৃতিক বিপৰ্যয় জোখা হয় অপচন ক ভূমিকম্প অপচন খ ঘূৰ্ণীবতাহ অপচন গ ধুমুহা এণ্ড অপচন ঘ ছুনামি উত্তৰটো হৈছে অপচন ক ভূমিকম্প জোখা হয় 9 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গেছে বায়ুমণ্ডলৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে অপচন ক কাৰ্বন ডাই অক্সাইড অপচন খ নাইট্ৰোজেন অপচন গ হাইড্ৰোজেন এণ্ড অপচন ঘ অক্সিজেন উত্তৰটো হৈছে অপচন ক কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে 10 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ গেছ সেউজগৃহ প্ৰভাৱৰ বাবে দায়ী নহয় অপচন ক কাৰ্বন ডাই অক্সাইড অপচন খ কাৰ্বন মনক্সাইড অপচন গ ক্লৰোফ্লোৰ কাৰ্বন এণ্ড অপচন ঘ মিথেন উত্তৰটো হৈছে অপচন গ ক্লৰোফ্লোৰ কাৰ্বন 11 নম্বৰ প্ৰশ্নটো হৈছে অৰ্জন স্তৰ ধ্বংস কৰা প্ৰধান গেছবিধ কি অপচন ক ক্লৰোফ্লোৰ কাৰ্বন অপচন খ নাইট্ৰাছ অক্সাইড অপচন ক কাৰ্বন ডাই অক্সাইড এণ্ড অপচন ঘ মিথেন উত্তৰটো হৈছে অপচন ক ক্লৰোফ্লোৰ কাৰ্বন 12 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ সেউজগৃহ গেছে বেছি পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে অপচন ক সালফাৰ ডাই অক্সাইড অপচন খ কাৰ্বন ডাই অক্সাইড অপচন গ মিথেন এণ্ড অপচন ঘ নাইট্ৰাছ অক্সাইড উত্তৰটো হৈছে অপচন খ কাৰ্বন ডাই অক্সাইড বেছি পৰিমাণৰ তাপ গ্ৰহণ কৰিব পাৰে 13 নম্বৰ প্ৰশ্নটো হৈছে কি বিষাক্ত গেছৰ নিৰ্গমনৰ ফলত ভোপাল দুৰ্ঘটনা হৈছিল অপচন ক মিথাইল আইসোচায়ানাইড অপচন খ মিথেন অপচন গ ক্লৰোফ্লোৰ বেনজিন এণ্ড অপচন ঘ সালফাৰ ডাই অক্সাইড শুদ্ধ উত্তৰটো হৈছে অপচন ক মিথাইল আইসোচায়ানাইড 14 নম্বৰ প্ৰশ্নটো হৈছে জাপানৰ মিনামাটা ৰোগৰ কাৰক কি অপচন ক হি অপচন খ ফ্লৰিন অপচন গ পাৰা এণ্ড অপচন ঘ আৰ্ছেনিক উত্তৰটো হৈছে অপচন গ পাৰা 15 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত থকা সালফাৰ ডাই অক্সাইডৰ কাৰণে কি হয় অপচন ক সেউজগৃহ পৰিঘটনা অপচন খ গোলকীয় উত্তাপ অপচন গ এচিড বৰষুণ এণ্ড অপচন ঘ অৰ্জন স্তৰ ধ্বংসকৰণ উত্তৰটো হৈছে অপচন গ এচিড বৰষুণ হয় প্ৰশ্ন উত্তৰবোৰ চাই ভাল লাগিলে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে সকলো ধৰণৰ পৰীক্ষাৰ বাবে প্ৰশ্ন উত্তৰবোৰ পাই থাকিব থেংক ইউ